হাই ফ্ৰেণ্ড, গুড ইভিনিং। মই ৰবিনা, মোৰ চেনেল ৰবিনা লাইফষ্টাইলে আপোনালোকলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে সন্ধিয়া 5:30 আৰু মই অকলে ঘৰত বহি আছোঁ। এতিয়া বেটাই ঘৰত নাই আৰু আমাৰ বেটাৰ পাপাটো ঘৰত নাথাকে, বেলেগত থাকে। সেইটো কাৰণে মই আৰু বেটাই অকলে ঘৰত থাকোঁ। ৰাতি ভণ্টিয়ে থাকিবলৈ আহে, হ'লেও এতিয়া নাই অহা ঘৰত। মা দেউতাক ভাত চব্জি বনাই মেলিহে ওলাই আহিব ভণ্টি আৰু মই নাই। এতিয়া মই অকলে বহি আছোঁ, বৰ আমনি লাগি গৈছে। ল'ৰাটোক নাযাবি বুলি কৈছিলোঁ, কথাই নুশুনিলে। তাৰমানে নাযাবি বুলি কৈছিলোঁ, তাৰ আইতাহঁতে থ'বলৈ আহিবলৈ সময় নাই কৈছিলে। সেইটো কাৰণে নাই পোৱা এতিয়ালৈকে। আমনি লাগিছে আৰু অকলে বহি থাকিব। সেইটো কাৰণে আপোনালোকৰ লগতে কথা পাতি আছোঁ। কি কৰিম আৰু এতিয়া অকণমান বহি কিনে ভাত বনাব লাগিব। ভাত বনাই মেলি এয়া এতিয়া বেটাই আহি পাইছে। আহি পাই লগে লগে কিতাপ পঢ়িব দিব বুলি কেনেকুৱা কৰি আছে, মোবাইল চাই আছে। চা, তই কেলে কিতাপ নাই পঢ়া? কেলে কিতাপ নপঢ়? কেতিয়া কিতাপ নপঢ় যে বেয়া ল'ৰা ক'ব দেই লোকে। চা ল'ৰাটো কেনেকুৱা কথা কৈছে। সদায় অহাৰ লগে লগে মোবাইল, গেম 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 গেম। এনেকুৱা ল'ৰা কাৰো নাই পায়, ইমান গেম খেলি থকা ল'ৰা। ভাল ল'ৰা নহয় তই, বেয়া ল'ৰা হয়। একেৰাহে গেম গেম গেম। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ। ভাতো খোৱা ভাত নেখাই যে চব্জিটো অকল খাই থাকো যে কেলে বুজি নাই পোৱা মই। ভাত খা। এতিয়া আমি ভাত চাত খাই কিনি আজৰি এতিয়া বহি লৈছোঁ। ভাত চাত খাই কিনি মই এতিয়া আপোনালোকক ডৰমেট এটা বনাই দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ' চাই যাব, মই কেনেকৈ বনাম চাই যাব। পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল, বন্ধ কোঠালি যেন এটি দাবানল। উমি উমি জ্বলিছে পুৰণি ইতিহাস, উভতাই আনিলা জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ। আজিলৈ ইমানতে বনালোঁ।